নমস্কাৰ সকলোলৈকে মই মমি আৰু আজি এইটো মোৰ প্ৰথমটো ব্লগ গতিকে কি ক'ম আৰু ছাপোৰ্ট কৰিব সকলোৱে আৰু ভালেমান দিনৰ পৰা ভাবি আছিলোঁ ব্লগ বনাওঁ আৰু তেনেকৈ সময়ো নাপাওঁ আৰু বৰ ভালদৰে মই ব্লগ বনাবলৈ নাজানো বহুত চালোঁ ভিডিঅ'বিলাক চাই মেলি আজি মই ষ্টাৰ্ট দিলোঁ ব্লগ বনাবলৈ মানে সাহস কৰি আহিছোঁ দেই ব্লগ বনাবলৈ ভাবিলোঁ ঘৰতে থাকোঁ যিহেতু গাঁৱৰ পৰিৱেশবিলাক দেখুৱাই দিনটো কেনেকৈ কটাওঁ সেইবিলাকৰ ওপৰতেই মই অলপ ভিডিঅ' বনাই আপোনালোকৰ আগত দেখুৱাই থাকিম আৰু আজি মই এয়া আৰু আৰম্ভ কৰি দিছোঁ বনাবলৈ গছে বনে ফুলে ভৰা সঁচাকৈ সেউজীয়া পৰিৱেশটো যে ইমানেই ভাল লাগে তাতকৈ বেছি গাঁৱৰ পৰিৱেশটো সৰুতেই ডাঙৰ দীঘল হোৱা যে গাঁৱত সেইটো কাৰণে চাগে গাঁৱৰ পৰিৱেশটো বিৰাট ভাল লাগে সেয়ে ভাবিলোঁ আজি প্ৰথমটো ব্লগ মই এনেকৈ আৰম্ভ কৰোঁ ৰাস্তালৈ ওলাই আহিলোঁ দেখিলোঁ মাহঁতে মাছ ধৰা চাই আছে তো ময়ো আহিলোঁ মাহঁতৰ ওচৰলৈ ময়ো চাওঁ এই আইতাহঁতে মাছ ধৰিয়ে আছে আৰু এফালে পথাৰ আৰু পথাৰত দেখিছেই দূৰলৈ অলপ হালধীয়া হৈ আছে সেইবিলাক হৈছে আপোনাৰ এই পোক এবিধ আহিছে যি ধানৰ কুমলীয়া আগবিলাক যে সেইবিলাক খাই একেবাৰে ধানখিনি নষ্ট কৰি দিছে ইমান বেয়া লাগে ইমান কষ্ট কৰাৰ পিছত যেতিয়া এনেকৈ ধানবিলাক নষ্ট হৈ যায় বেয়া লাগে নহয় জানো মোৰ যে বিৰাটেই বেয়া লাগে দেই আৰু আমাৰ পিছে খেতি নাই তথাপিও আনৰ হ'লেও বেয়া লাগে দেই কিবা উপায় আছে নেকি বাৰু এই পোকবিলাক যোৱাবলৈ কমেণ্টত জনাবচোন দেই বহুত কৰিছে দৰৱো দিছে আৰু চাকি বন্তিও জ্বলাইছে কিজানিবা ভাল হয়েই বুলি এয়া লোকেল মাছৰ সোৱাদ ল'ব লাগিব আজি ভাল লাগে সেয়া ধৰি আছে ই মাহঁত বহিছে সেয়া আমাৰ বেটি ভাইটি এটাই লৈ আহিছে তাইও খুব ভাল পায় একদম বাহিৰত থাকে নোচটো চাওঁ নোচটো দেখাই দিয়াচোন আইচ হেয়াৰ এফালে চোৱা ভাল লাগে ব্লগ বুলি বৰ এটা দীঘলীয়া কৰিব নোৱাৰিলোঁ সেয়েহে আশা কৰিলোঁ সকলোৱে চাব ভাল লাগিলে লাইক কৰি দিব ধন্যবাদ।